জুবিন দা আমাৰ অভিভাৱক আছিল। আমি যেতিয়াই অসমবাসী কিবা এটা আমি বুলি নহয়, আমি শিল্পী সমাজ বুলি নহয়, আমাৰ অসম যেতিয়া বিপদত পৰিছিলে তেতিয়াই জুবিন দাই মাত দিছিলে। আমাৰ সাহস আছিলে তেওঁ, কিন্তু আজি আমি সেই সাহসজনৰ কাৰণে আমি মাত দিব লগা হৈছে। তেখেতৰ কাৰণে আমি সকলো এনেকৈ ওলাই আহিব লগা হৈছে। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ এইটো কথা। সেইটো চবচে দুখৰ আৰু লাজৰ কথা। আৰু দ্বিতীয় কথা হ'ল, যিকেইজন ব্যক্তিৰ ওপৰত CID তদন্ত হৈছে, প্ৰথমজন হৈছে শ্যামকানু মহন্ত। তেওঁ যদি একো ভুল কৰাই নাই, তেওঁ লুকাই কিয় আছে? আমাক সেইটো লাগে। তেওঁ আমাৰ আগত আহিব লাগে। আৰু ইতিমধ্যে আমি জানিব পৰা মতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক অসমত বেন কৰিছে। কিন্তু অকল বেন কৰিলে নহ'ব, আৰু অকল এৰেষ্ট কৰিলে নহ'ব। এৰেষ্ট কৰিলে কি হ'ব? বেইল পাব, আকৌ বাচি যাব, তেনেকুৱাই হৈ আছে ন সদায়। কিন্তু আমাৰ মাজত আনিব লাগে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আমাৰ মাজত আনিব লাগে। কাৰণ সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ, তেখেতৰ দায়িত্ব আছিলে জুবিনদাৰ কেয়াৰ লোৱা। কিন্তু তেওঁ ছিংগাপুৰ পাই পাহৰি থাকিলে। তেওঁ নিজৰ এনজয়মেণ্টত লাগি গ'ল। আমি যিহেতু ভিডিঅ'ত দেখা পাইছোঁ তেওঁ নাও চলাইছিলে, জুবিনদা ক'ত কি কৰি আছে তেওঁ গম পোৱা নাই। গতিকে তেখেতক আৰু গোটেই গানৰ কপিৰাইট তেখেতৰ ওচৰত আছে। আমি এটাই